এডাল নতুন বস্তু এটা পালোঁ আজি ৰাতিপুৱাতে। এইটো এটা সাপেই হ'ব লাগিব, এটা ক্ষুদ্ৰ সাপ হ'ব আগতে আমি কোনোদিনে এইটো দেখা নাই। এতিয়া কি সাপ বা কি বস্তু এতিয়ালৈকে আমি ভালকৈ ধৰিবও পৰা নাই। কেঁচুটো হ'বই নোৱাৰে এইটো। তো এনেকুৱাকৈ গৈ থাকে। এইটো আপোনালোকে মন কৰক, এইটো ভালদৰে চাব। এইটো পৃথিৱীত কেনেকুৱা মানে প্ৰজাতি সাপ আছে, কিমান ধৰণৰ আছে, হয়তো তাৰে ভিতৰত এও এটা অন্যতম বুলি ক'ব পাৰি। প্ৰথমে মই ভাবিছিলোঁ এইটো এডাল তাঁৰ পৰি আছে বুলি ভাবিছিলোঁ। তাকো দেখিলোঁ যে তাঁৰডাল মানে হিলি আছে। তাৰপিছত চাইছোঁ কিবা পৰুৱাই কিবা হিলাই আছে নেকি, নাই। তাৰপিছত দেখিলোঁ মানে চাইছোঁ, আহিছোঁ, এইটো নহয়, এইডাল তাঁৰ নহয়। মানে এইডাল তাঁৰৰ দৰে মানে দেখিবলৈ, কিন্তু এটা সাপেই হ'ব। এইটো এটা দীঘল সাপ। আপোনালোকে চাব, এইটো মই কোনো যাদু খেল দেখুওৱা নাই। আৰু এইটো মানে হেৰি বস্তু যে ৰছীডাল ক'ৰবাৰ পৰা হিলাই আছে, তো এনেকুৱা ধৰণৰ কোনো কথা নহয়। এইটো আপোনালোকে চাব কেনেকুৱা হৈ গৈ আছে। নিজে এইটো মানে হিলি আছে। এই এটা জীয়া বস্তু হয়। এইটো চাওক, এতিয়া কেনেদৰে হিলিছে, কেনেদৰে হৈছে। হয়তো ইয়াৰ মানে খংটো বাঢ়ি গৈ আছে। কেনেদৰে পাক খাই গৈ আছে। এইটো এনেকুৱা ধৰণৰ মানে অদ্ভুত। সেইকাৰণে আমি কি কৰিব লাগে যে এইটো ল'ৰা ছোৱালীবিলাককো আমি অলপ সাৱধান হ'ব লাগিব। কিয়নো ল'ৰা ছোৱালীবিলাকে, সৰু ছোৱালীবিলাকে বা নেজানে, সিহঁতি ধৰি দিব বা হয়তো আপোনালোকে চাওক, ভালদৰে চাওক, আমি ওচৰলৈ নি দিছোঁ। এইটো চাওক, এইটো ইমান দীঘল, বাপৰে বাহ, এই দীঘলডাল, এই লাম্বা, ইমান লাম্বা। সেইকাৰণে এইটো নামটো মই ধৰিব পৰা নাই, এইডাল কি বস্তু। সেয়েহে আমি গাঁৱত পোৱাৰ কাৰণে বা এতিয়া ৰাতিপুৱাতে ঘৰৰ চোতালৰ আগত পাই পেলাই এনেদৰে ভিডিঅ' কৰি ৰাখি দিলোঁ। হয়তো কিছুৱে ক'ব পাৰে এডাল চুলি সাপো বুলি ক'ব পাৰে, হ'ব পাৰে, মই এইটো গম পোৱা নাই। কিন্তু তথাপিতো চুলি সাপ যদিও এনেকুৱা দেখা নাই। পূৰা যাবলৈ চেষ্টা কৰিছে এনেদৰে।